বিজেপিৰ ট্ৰেডিশ্যনেল ভোটাৰ ব্ৰাহ্মণ মানুহ কিন্তু এইবাৰ আশ্চৰ্যজনকভাৱে ব্ৰাহ্মণ মানুহেও যোৰহাটৰ ব্ৰাহ্মণ মানুহেও শিৱসাগৰৰ ব্ৰাহ্মণ মানুহে এইবাৰ আমাৰ গৌৰৱ গগৈক ভোট দিছে সেইকাৰণে তেওঁলোকে ভাবিছে 2 নম্বৰ তেওঁলোকে কৰিছে কি আপোনাৰ প্ৰিজু হাজৰিকাই বহি লৈ মানে SC গাঁওবিলাকত পুৰা ইঞ্জিনিয়াৰিং কৰিছে SC গাঁওবিলাকৰ প্ৰত্যেকটো নামঘৰত আপোনাৰ 25 লাখকে টকা দিছে কি 25,000কে টকা দিছে এডভান্স আৰু 5 লাখ টকা ইলেকশ্যনৰ পাছত দিম বুলি কৈছে আৰু তাৰপিছত এজন ভোটাৰে প্ৰতি মানে কৰবাত সকলোতে নিশ্চয় নহয় বহুত ঠাইত এজন ভোটাৰৰ প্ৰতি 1000 টকা হাতত তুলি দিছে বুজিছে নাই 3 নম্বৰ এবাৰ আহিলে ST যোৰহাটত ST গাঁৱত কি কৰিছে একদম ঠিকা দি দিছে TMPK আৰু MMT তাৰ কাৰণে যিমান টকা লাগে দি দিছে ঠিকা একদম পুৰা বেলেগ মানুহ সোমাবলৈ নিদিয়ে সোমালে মাৰপিট কৰে আমাৰ এনেকুৱা কৰি দিছে কিন্তু এই গোটেইবিলাক ইঞ্জিনিয়াৰিং কৰাৰ পাছতো এটা বস্তু এবাৰ দেখা গ'ল যে উজলি অসমত মইতো আজিৰ দিনটোত বিশ্বাস কৰোঁ আপোনালোকে চাব হয় নে নহয় ইলেকশ্যনত গম পাই যাব যদিও চাহ বাগানৰ মাজত ইমান পইচা খৰচ কৰিছে তথাপিও 30% ভোট আমি পাইছোঁ 30%। 2 নম্বৰ অনুসূচিত জাতিৰ মাজত ইমান তেওঁলোকে ইঞ্জিনিয়াৰিং কৰিছে তাৰ পাছতো মই ভাবোঁ যে 40% ভোট আমি পাইছোঁ তাৰপিছত STৰ মাজত যদিও ইমানখিনি কৰিছে তথাপি আমি 40% ভোট পাইছোঁ আৰু বাকীটো মই ক'লোঁ যে জেনেৰেল কাষ্টৰ মানুহবিলাকে ভোট আমাকেই দিছে জেনেৰেল কাষ্ট আৰু মানে OBC মানুহখিনি এইখিনি মানুহে আমাকে ভোট দিছে আৰু দ্বিতীয় কথাটো হ'ল আপুনি ইমান ফুল কনফিডেন্ট কেনেকৈ যে আমাকে আমি নিজে ইলেকশ্যন খেলিছোঁ ন মই নিজে ওচৰৰ পৰা মানুহক চাই আছোঁ আপুনি আপোনাৰ গৌৰৱ গগৈৰ বিষয়ে ক'বলৈ যাওঁতে দুবাৰ ক'ব নালাগে নহয় একবাৰ কৈ গ'লে হ'ল আপুনি কোনো মই কৈছোঁ যে নিউ জেনেৰেশ্যনটোৰ মানুহে কোনেও এবাৰ বিজেপিক ভোট দিয়া নাই আনকি চাহ বাগানৰ নিউ জেনেৰেশ্যনো দিয়া নাই মিচিং জনগোষ্ঠীৰ মাজত নিউ জেনেৰেশ্যনৰ দিয়া নাই আপোনাৰ আনকি আপুনি আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে এইবাৰ হিন্দী ভাষী মানুহবিলাকে ভোট দিয়া নাই অকল বাঙালী ভাষী মানুহবিলাকে দিছে খালি বাঙালী ভাষী মানুহে বিজেপিক পূৰা মাৰিছে আটাইতকৈ বেছি তেওঁলোকে বাঙালী ভাষীৰ পৰা পাব আমাৰ যোৰহাটত 85,000 মান আছে সেইটো তেওঁলোকে পাব কিন্তু হিন্দী ভাষী মই কৈ দিছোঁ যে মাৰোৱাৰী মানুহে ভোট দিয়া নাই নহয় এবাৰ দিছে কোনবিলাকে দিছে মাৰোৱাৰীৰ দোকানত মুনিম কৰা মানুহখিনিয়ে দিছে অলপ শ্ৰমজীৱী দুখীয়া যিখিনি মানুহ যিবিলাকৰ সেই কনচিয়াছনেছটো নাই সেই মানুহবিলাকে দিছে তাৰ বাহিৰে আপুনি একদম খাটাং থাকক কিয় দিয়া নাই মাৰোৱাৰী মানুহে মানে বিজনেছ খতম কৰি পেলালে ন বিজেপিয়ে তেওঁতো এটাহে ইনচেণ্টিভ দি আছে যে অসমীয়া মানুহে মাৰোৱাৰী ঘৰত ডনেশ্যন তুলিব নোৱাৰিব বিহুত পইচা তুলিব নোৱাৰিব কোনো সংগঠনে পইচা তুলিব নোৱাৰিব সেইটো ডনেশ্যন দিয়াটো যিমান পৰিমাণ তাতকৈ বিজনেছত যিটো মাৰ খাইছে GST লকডাউন ইটো অগ্ৰং বগ্ৰং টেক্স যিমানবিলাক টেক্স আছে একেবাৰে মানে আৰু মূল্য বৃদ্ধি এইটোৱেতো ব্যৱসায় বৰবাদ কৰি দিলে ন গতিকে ব্যৱসায়ীবিলাকে মোটামুটি শপত খোৱাৰ নিচিনা যে এই পাৰ্টিক দিব নোৱাৰি গতিকে মই আপোনাক কওঁ যে উজনি অসমত তেওঁলোকে যিমান প্লেন নকৰক লাগিলে তেওঁলোকে 1.5 লাখ ভোট পাম 2 লাখ বেছিকৈ পাম মানে আল্টিমেটলি মই একদম কনফাৰ্ম মই পাৱাৰ অফ কমন পিপুলৰ বস্তুটো বুজি পাওঁ বুলি মই নিজকে ভাবোঁ আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটত যিমান ইঞ্জিনিয়াৰিং কৰিলে যোৰহাটত তেওঁলোক জিকিব আপোনালোক কিমান ভোটত জিকিব কিমান ভোটত মই নকওঁ কিন্তু জিকিম আৰু আমি জিকিম এইটো বুলি মই ভাবোঁ 1 নম্বৰ 2 নম্বৰ ডিব্ৰুগড়ৰ কথাটো মই ক'লোৱে ডিব্ৰুগড়ত 1 নম্বৰ কথাটো হ'ল যে উজনিৰ থলুৱা মানুহৰ আস্থা বিজেপিৰ প্ৰতি নাইকিয়া হ'ল যোৰহাট ডিব্ৰুগড় চবতে 2 নম্বৰ কথাটো হ'ল যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ প্ৰতি মানুহৰ অলপ বিৰাট ভাৱ আহিলে মানুহটো কাম নাই অকল নিজৰ স্বাৰ্থটো ভাবে এই বস্তুটো আহিলে 3 নম্বৰ প্ৰথমবাৰৰ কাৰণে সৰ্বানন্দ সোণোৱালক পূৰা অপাৰেশ্যন কৰি দিলোঁ এবাৰ আমি আগততো সৰ্বানন্দ সোণোৱাল গোটা বস্তু এটা আছিল তেওঁক মানে বেয়াকৈ ক'বলৈ চবেই বেয়া পায় মইতো গছৰ মূঢ়া চচৰ মূঢ়া কিবা কিবি কৈ মানে তেওঁক মানে যিটো কৰিব লাগে মানে ভোটটো ভাঙিবৰ কাৰণে তেওঁক যিটো কৰিব লাগে সেইটো কৰি দিছোঁ এইটো উপায় নাই মানে এইটো উপায় নাই কাৰণ তেওঁক আৰু ইমান সন্মান কৰি থাকি লাভ নাই সঁচাকৈ অসমৰ প্ৰত্যেকটো জাতীয় প্ৰশ্নটোত তেওঁ চাৰেণ্ডাৰী কৰিছে দিল্লীৰ ওচৰত আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যিটো মানে ক্লাছিক চাৰেণ্ডাৰ কৰিলে এইটোতো আছেই নিজৰ পষ্টটো লৈ যোৱাৰ পাছত ভালেই কৰিছে বুলি মই কি বুলি কৈছোঁ জানে ইলেকশ্যনত মই কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এনেকুৱা মানুহ যে হিমন্ত বিশ্ব শৰ্মাই লাখ মাৰি দিলে লাখ মাৰি দিয়াৰ পিছতো তেওঁ কয় যে হিমন্ত বৰ বঢ়িয়া লাগিছে লাইফটো আৰু 2টা মাৰ মানে বিৰাট প্ৰতিভা যেতিয়া চিটটো যেতিয়া খাই পেলাইছে এটাও শব্দ কোৱা নাই উল্টাই তেওঁ প্ৰশংসা কৰে হিমন্ত বিশ্ব শৰ্মা তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে উজনি অসমৰ মানুহে
সৰ্বানন্দ সোণোৱালৰ মুখলৈ চাই পেলাই ভোট দিছিল একদম একজেক্টলি তাৰপিছত তেওঁ এজন মুখ্যমন্ত্ৰী আছিল। খিলঞ্জীয়া জনজাতি মানুহ তেওঁক ইলেকশ্যনত জিকাইছিলে তেওঁ আছুৰ লিডাৰ আছিলে আছুৰ লিডাৰ মানে কি জাতীয়তাবাদ বিচাৰিছিলে তো সেই জাতীয়তাবাদীয়ে গৈ যেতিয়া দিল্লী কাৰ ক্ষেত্ৰতো চাৰেণ্ডাৰ কৰিলে টুলগেটতো চাৰেণ্ডাৰ কৰিলে নদী বান্ধতো চাৰেণ্ডাৰ কৰিলে নিজৰ আসনখনক লৈও চাৰেণ্ডাৰ কৰি দিলে তাৰপিছত মানুহটোক কোনে পাত্তা দি থাকিল তো মই যেতিয়া গৈছোঁ চবেই মোক এটাই কথা কৈছে এই তই সৰ্বানন্দ বিদ্যা বেয়াকৈ নকবি আকৌ ইয়াত ইমেজ ভাল আকৌ মই বোলো ৰচোন বাৰু মোক সোমাই ল'বলৈ তাৰপিছতে মই চাই ল'ম তাৰপিছত চাই লৈতো দেখিছোঁ এই সৰ্বানন্দক দিব পাৰি পূৰা খেলিছোঁ তাৰপিছত যদি ওলোটা হৈ গৈছে আপুনি কোৱাটো আপুনি উল্টা কেনেকৈ হ'ব উল্টা হ'ব নোৱাৰে তাৰমানে আমি যাৰ পৰা যিটো ভোট আনিব লাগে সেই ভোটটো আনিছোঁ কিন্তু ডিব্ৰুগড়ৰ প্ৰব্লেমটো এটাই আমাৰ ডেম'গ্ৰাফিক পেটাৰ্ণ ডিব্ৰুগড়ত মানে হিন্দী ভাষী বাঙালী ভাষী আৰু চাহ জনগোষ্ঠী এই তিনিটা লগ হৈ গ'লে তাৰমানে অসমীয়া ভাষীৰ লগত সমান মোটামুটি সমান গতিকে এইটোৰ কাৰণে আমি হাৰিব পাৰোঁ অকল ডেম'গ্ৰাফিক পেটাৰ্ণটোৰ কাৰণে কিন্তু পলিটিক্সৰ পিনৰ পৰা ৰাজনৈতিকভাৱে যিধৰণে কাম কৰিব লাগে আমি পূৰা কৰিছোঁ 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যে বিজেপিৰ প্ৰভাৱটো উজনি অসমৰ খিলঞ্জীয়াৰ মাজত নাইকিয়া কৰি পেলালোঁ আমি 3 নম্বৰ কথাটো হ'ল যে সৰ্বানন্দ সোণোৱালৰ যিটো ইমেজ আছিলে সেইটো পূৰা এইবাৰ ধ্বংস হৈ গুচি গ'ল আৰু এই সময়ত আমি শংকৰদেৱ আমাৰ লাচিত বৰফুকন আমাৰ চিলাৰায় এইসকলক মানে আমাৰ জাতীয় বীৰসকলক আমি মানে এটা ছাবজেক্ট কৰি ল'বলৈ সক্ষম হৈছোঁ ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ